নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি ওলাইছোঁ মেলা চাবলৈ। ফাকুৱা মেলা হৈ আছে আমাৰ ইয়াতে। আমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব আৰু আমি ভাবিছোঁ মেলা পৰা এপাক আহোঁগৈ আৰু মেলাৰ ব্লগ এটাও বনাওঁ আৰু আপোনালোকক ব্লগটো দি যাম। ব্লগটো চাই থাকিব আপোনালোকে। ৰাস্তাটো বহুত বেয়া, ৰাস্তাটো ধূলি বহুত আছে। তাৰপৰা আমি এতিয়া পামগৈ মেলা। ইয়াতে তাতো মানুহ বহুত ভিৰ হয়, বাইকখন থ'বলৈ অসুবিধা, সেইকাৰণে আমি ওচৰতে মানুহৰ আগত থৈ আহিছোঁ বাইকখন। আহি পেলাই এতিয়া আমি খোজকাঢ়ি আহি আছোঁ আৰু বাইকখন থৈ। এতিয়া মই পামগৈ আৰু মেলাখনৰ মেইন গেটেদি যাবলৈ মানুহৰ বহুত ভিৰ হয়, সেইকাৰণে আমি পথাৰৰ ৰাস্তাইদি আহিলোঁ। পথাৰৰ ৰাস্তাইদি যাবলৈ ভাল, মুকলিমূৰীয়া হয়, সেইকাৰণে আমি আহি মেলাত সোমাই গ'লোহি। ইয়াতে এইটো এটা জকৰ নাচি আছে ওপৰতে, দেখি ভাল লাগিলে দেই। এয়া মেলাৰ কাপোৰৰ দোকান। বিহুৰ ইমান পুতলা দোকান, ইমান ধুনীয়া ধুনীয়া পুতলা আছে। এইখন কাপোৰৰ দোকান, ভাল লাগিছে।
আচলতে ইয়াৰ কলীয়াগোসাঁই মন্দিৰ হয়। কলীয়াগোসাঁই মন্দিৰতে ইয়াতে মানে মেলা হয় আৰু আমি ইয়াত আহিছোঁ মেলা চাবলৈ। ইয়াতে হয় মেলা, এইটো মন্দিৰটো আৰু এখন বৃহৎ পথাৰ আছে ইয়াত, পথাৰখনৰ মাজতে হয়। এইটো মন্দিৰ হয় আৰু ইয়াতে মানে চাকি জ্বলোৱা হয়। মেইন মন্দিৰটো সিটো মই আগত দেখুৱাটো আৰু ইয়াতে চাকি জ্বলাই মানে তাত অকণ দিগদাৰ হয় যে এইটো নামঘৰ নিচিনাকৈ বনাই দিছে আৰু এতিয়া বাই বাই আৰু মেলা এতিয়া বিদায় ল'লোঁ আৰু মেলাৰ পৰা চালোঁ আৰু বহুত ভাল লাগিলে। প্ৰতি বছৰে হয় বাৰু ইয়াতে মেলাখন, চাই বহুতেই ভাল লাগিলে আৰু ইয়াত উঠিবলৈ বহুত মন থাকি গ'ল আৰু আঁতৰৰ পৰা এয়া ভিউজটো আৰু টাটা মেলা, বাই বাই। আমি মেলা চাই আহি পেলাই এই বাইক থোৱা ঘৰখনতে ৰখিছোঁহি আহি। তাৰপিছত আমি মেলাত বহুতে ভাল লাগিলে, কিন্তু ইমান মানুহৰ ভিৰ একদম যাব নোৱাৰি, ঠেলা হেঁচা। তাৰপিছত একদম ঘূৰি ঘূৰি কঁকালৰ বিষ হৈ গ'ল আৰু ভৰি চৰি বিষাই গৈছেগৈ। ব্লগটো ভাবিছোঁ ইয়াতে শেষ কৰোঁ বুলি। ব্লগটো চাই কেনেকুৱা পালে সকলোকে জনাবচোন, সকলোৱে মোক জনাব। আৰু ইয়াতে শেষ কৰিছোঁ আৰু ব্লগটো। থেংক ইউ।